নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ মাজত উপস্থিত হৈছোহি উদ্ভিদৰ ৬ষ্ঠটি খণ্ডলৈ। এই খণ্ডটোৰ যোগেদি আমি এফ এলফাবেটৰ অন্তৰ্গত কেইজোপামান গছৰ বিষয়ে আলোচনা কৰিম। এই এফ এলফাবেটে মনত পেলাই দিয়া প্ৰথমজোপা গছৰ নাম হ'ল ইংৰাজীত ফ্লেম অৱ দ্য ফৰেষ্ট, বৈজ্ঞানিক নাম বিউটিয়া মনোস্পাৰ্মা, আৰু যাক অসমীয়াত কোৱা হয় পলাশ। পৰিচয়ত কওঁ, পলাশ এবিধ মধ্যমীয়া আকাৰৰ শুকান পাতসৰা পৰ্ণপাতী গছ। এই পলাশ গছ দেখাত 15 মিটাৰমান হ'লেও কোনো কোনো ঠাইত ই 20ৰ পৰা 25 মিটাৰলৈকে ওখ হোৱা দেখা যায়। ইয়াৰ গা গছ মটীয়া ৰঙৰ আৰু বাকলি খহটা। এই গছৰ মূৰৰ পাত থকা অংশ মেলা ছাতিৰ দৰে বা ধেনুভিৰিয়া। ইয়াৰ গঠন সুন্দৰ মনোমোহা। এই গছ সম্পূৰ্ণ পোন নহয়, অলপ বেকা আৰু ভাঁজ লোৱা। গছৰ পাতবোৰ বহল আৰু ঘূৰণীয়া আকৃতিৰ। গছৰ ডালত থকা পাতবিলাক চৰাইৰ পাখিৰ দৰে। 3টা পত্ৰিকাৰ সৈতে ইয়াৰ পাত যৌগিক। ইয়াৰ কুঁহিপাত অসংখ্য আৰু একেবাৰে সৰু সৰু। এই গছৰ এটা ব্যতিক্ৰমী বিশেষত্ব এই যে ই তগৰ, কৰবী, শেৱালিৰ দৰে ঘৰৰ পদূলিত সীমাবদ্ধ নহয়। ইয়াৰ স্থান হ'ল মুক্ত আকাশৰ তলৰ ঘাঁহনিত, উন্মুক্ত কৃষিভূমিত, দাঁতিৰ কাষত বা গভীৰ অৰণ্যৰ বিস্তীৰ্ণ এলেকাত। ই অকলেই বহু ঠাই জুৰি থাকে। লেহেমীয়া ইয়াৰ বাঢ়ন প্ৰক্ৰিয়া। বছৰত এবাৰকৈ ফুট হিচাপত বাঢ়ে। গছৰ ফুল দীঘল, ডাঙৰ। এই ফুলৰ পাহি জোঙা, চোকা অস্ত্ৰ তৰোৱালৰ দৰে। ফুল জকমকীয়া। ফুলত আছে উজ্জ্বল সুমথিৰা আৰু ডাঠ ৰঙাৰ মিশ্ৰিত ৰং। এই গছক সাধাৰণতে অৰ্নামেণ্টেল ট্ৰী বুলিও জনা যায়। এই গছৰ ফল নিৰস আৰু কঠুৱা। ইয়াৰ প্ৰত্যেকটো ফলতে এটাকৈ গুটি থাকে। এই ফল দীঘলীয়া, মাহ, বিন, উৰহীৰ দৰে ইয়াৰ চিৰা ডালৰ পৰা ওলমি থাকে। পৈণত ফলত বহুতো নোম থাকে। যেতিয়া এই ফল পৈণত হয় তেতিয়াই সমানে দুফাল হৈ গছৰ পৰা আঁতৰলৈ ছিটিকি পৰে। ইয়াৰ শিপা টান আৰু ঠেকা দিয়া মিহি লাঠিৰ দৰে। বাকলি বেজবেজীয়া, জ্বলা আৰু তিতা। এই পলাশৰ আৰু এটা বিপৰীত দিশ হ'ল ঋতুৰাজ হেমন্তৰ লগে লগে এই গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ কৰে আৰু শীতৰ মাজভাগত পলাশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ৰঙা ৰঙৰ কলি পেলায়। আৰু অৰণ্যৰ বেছিভাগ গছৰেই পাত সৰি লঠঙা হোৱাৰ সময়তে ফাগুনৰ ধূসৰতাকো নেওচি এই গছে সম্পূৰ্ণ ফুল ফুলি গভীৰ বননিক সৌন্দৰ্য ৰঙেৰে ৰাঙলী কৰি তোলে। এই ফুলৰ চাট মাৰি যোৱা ৰং গভীৰ অৰণ্য চানি ধৰা বন জুইৰ শিখাৰ দৰে। ইয়াৰ ৰঙৰ তীব্ৰতা আৰু ফুলৰ উজ্জ্বলতাত আছে সূৰ্য সম প্ৰখৰতা। পলাশ ফুলৰ ৰক্তিম উন্মাদনাতে কোনো শিল্পীয়ে সেয়েহে এপলক থমকি ৰৈ হেৰুৱা প্ৰিয়জনক পুনৰ কাষত বিচাৰি অন্তৰেৰে গাই উঠিছিল। পলাশ বননি আজি ৰঙৰে ৰাঙলী হ'ল, ইমাননো ভাল লাগিছে। তুমি যদি থকা হ'লে আৰু ভাল হ'লহেঁতেন। আজিৰে ৰঙৰ দিনতে, আজিৰে ৰঙৰ দিনতে। বন্ধু বান্ধৱীসকল, পলাশেই যেন আহি আজি সকলোকে সকীয়াই দিলেহি। এয়া যে ফাগুন। পলাশ ফুলাৰ বতৰ। পলাশৰ ৰঙে মন মতলীয়া কৰাৰ বতৰ। এনেহেন বতৰত পলাশৰ গুণবোৰ নোকোৱাকৈ থাকিলে ভাল লাগিব জানো? তেনেহ'লে আহকচোন দৰ্শকসকল, আমি এতিয়াই পলাশৰ গুণবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। তাৰ আগতে কওঁ, পলাশক ঝাৰখণ্ডত ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হয় আৰু তেলেংগানাত শিৱৰাত্ৰিৰ দিনা শিৱক এই ফুলেৰে অৰ্ঘ্য যচা হয়। এতিয়া পলাশৰ গুণাগুণসমূহ আলোচনা কৰোঁ আহক। 1. পলাশ ফুলৰ পৰা প্ৰস্তুত বা তৈয়াৰ কৰা ৰং হোলী উৎসৱত ব্যৱহাৰ কৰা দেখা যায়। 2. পৰম্পৰাগতভাৱে চলি অহা এটা প্ৰথা হ'ল
এই গছৰ বহল ডাঙৰ পাত বা এই পাতৰ পুৰা ছাইৰে মৃতকৰ অস্থি ঘঁহি চাফা কৰা হয় নদীৰ কাষত। 3. ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত কোনো বেমাৰত ইয়াৰ আঠাৰ দ্বাৰা চিকিৎসা কৰা হয় বুলি পৰম্পৰাগতভাৱে চলি আহিছে। 4. এই গছৰ ফুল, ফল আৰু পাত চকুৰ বাবে উপকাৰী। 5. গেৰুৱা ফাটিলে এই গছৰ আঠা লগাব লাগে। 6. এই গছৰ বাকলিৰ ৰস কটা, চিঙা আৰু যিকোনো আঘাতপ্ৰাপ্ত ঠাইত ব্যৱহৃত হয়। 7. কৃমি নাশৰ বাবে বাকলিৰ ৰস খুৱাব পাৰি। 8. গছৰ বাকলিৰ ৰস লিভাৰৰ বাবে অতি দৰকাৰী। 9. এই বেজবেজীয়া জ্বলা আৰু তিতা বাকলিৰ ৰসৰ পৰা জ্বৰনাশক দৰৱ বনোৱা হয়। 10. এই গছৰ পাতে মহ মাৰিব পাৰে। 11. প্ৰমেহ অৰ্থাৎ গনৰিয়াত পলাশৰ ডাঙৰ পাতৰ ৰস উপকাৰী। 12. ফুলৰ ৰস পাইলছৰ বাবে উপকাৰী। ই হজমীকাৰক। 13. এই গছৰ ফলৰ বীজে গৰু ম'হৰ দেহত হোৱা ফিটাপেলু নাশ কৰিব পাৰে। 14. উচ্চ ৰক্তচাপত পলাশৰ শিৰাৰ ৰস উপকাৰী। 15. বহুমূত্ৰ ৰোগৰ বাবে ইয়াৰ শিপাৰ ৰস উপকাৰী। দৰ্শকসকল, এইবাৰ আমি আহিছোঁ পৰৱৰ্তী গছজোপাৰ ওচৰলৈ। যিজোপা গছৰ ইংৰাজীৰ নাম 5-leaved chest tree, বৈজ্ঞানিক নাম ভাইটেক্স নিগণ্ড আৰু অসমীয়াত কোৱা হয় পচতীয়া। পৰিচয়ত কওঁ, পচতীয়া বহুবৰ্ষী জোপোহাজাতীয় গছ। ই প্ৰায় 5 পৰা 12 ফুট পৰ্যন্ত ওখ এবিধ চিৰসেউজীয়া গছ। ইয়াৰ পাত দীঘল আৰু বহল। বেটুপাত 5টা। ওপৰৰ পাহি 2খলপীয়া আৰু তলৰ পাহি 3খলপীয়া। গুটি বৃত্তাকাৰ আৰু সৰু। পুৰঠ ফল ক'লা বৰণৰ হয়। পাত গোন্ধযুক্ত আৰু ই জ্বলা। বৰ্ষাকালত ফুল ফুলে। ফুল বেঙুনীয়া বৰণৰ হয়। পচতীয়াৰ গুণাগুণসমূহ হ'ল: 1. ইয়াৰ পাত ঘিউত ভাজি খালে স্মৰণ শক্তি বৃদ্ধি হয়। 2. পাত থেতেলিয়াই লগালে মুচুকা খোৱা বিষৰ উপশম হয়। 3. ই ছালৰ ৰোগনাশক। 4. গৰু ম'হৰ শৌচ পাতল হ'লে পচতীয়া পাতৰ ৰস খুৱাব লাগে। 5. গৰু ম'হৰ জৰায়ু প্ৰদাহতো পচতীয়াৰ ৰস উপকাৰী। 6. কাণগাৰ, লিহা বৃদ্ধি ৰোগ, ফোঁহা আদিতো পচতীয়াৰ পাতৰ ৰস উপকাৰী। 7. বসন্ত ৰোগত পচতীয়াৰ পাত উত্তম পথ্য। 8. মাংসপেশীৰ বিষত এই পাতৰ কোমল অংশ ভাজি বা পাতত দি খালে বিষ উপশম হয়। 9. বাত বিষত এই পাত মিহলোৱা গৰম পানীৰে গা ধুব লাগে। 10. পাত সিজাই খালে মেলেৰিয়া, কলাজ্বৰ, ডিঙিৰ ৰোগ, মূৰৰ বিষ আদি নাশ হয়। দুষ্ট বৰ্ণত, আমবাত বা এলাৰ্জিত পচতীয়াৰ পাত খুন্দি প্ৰলেপ দিব লাগে আৰু এই পাতৰ ৰস খাব লাগে। দৰ্শকসকল, এইবাৰ আমি আহিছোঁ শেষৰ জোপা উদ্ভিদৰ ওচৰলৈ, যাৰ ইংৰাজী নাম হ'ল ফক্সটেইল অৰ্কিড, বৈজ্ঞানিক নাম ৰিনচষ্টেলিছ ৰেটুচা আৰু অসমীয়াত যাক আমি কওঁ কপৌফুল বুলি। পৰিচয়ত কওঁ, কপৌফুল সেউজীয়া পাতেৰে আন গছত হোৱা এবিধ পৰাশ্ৰয়ী গছ। ই এবিধ সুগন্ধি ফুলৰ প্ৰজাতি। ই প্ৰায় 37 চেণ্টিমিটাৰ দীঘল। ইয়াৰ পাত দীঘল আৰু ডাঠ। এই গছৰ পাত লেকেটা ছালৰ দৰে। এই পাতত আছে অনাবৃষ্টি বা খৰাং বতৰৰ প্ৰতিৰোধী শক্তি। এই গছ সাধাৰণতে টাব বা সেমেকা, ছাঁ পৰা চিচুকীয়া ঠাইত দেখা যায়। মানে ই গৰম ঠাণ্ডাৰ সমীপৱৰ্তী অৰ্থাৎ নাতিশীতোষ্ণ অঞ্চলৰ উপযোগী এবিধ লতা গছ। এই লতা গছে নুদুকা উজ্জ্বল ঠাৰিৰ উপকণ্ডৰ পৰা, যি উপকণ্ডত আছে তললৈ ওলমি থকা দীঘল লুধুপা শিপা, এই শিপা ঠুনুকা। যদিও বসন্ত ঋতুতহে এই ফুল পূৰ্ণোদ্যমে ফুলে, তথাপিতো মাজে সময়ে শীতৰ আৰম্ভণিতে
কোনো কোনো গছত এই ফুলে ভুমুকি মৰা দেখা যায়। এই লতা গছৰ কাৰণে পোনপটীয়া সূৰ্যৰ তাপ হানিকাৰক। ফুলাৰ আৰম্ভণিতেই এই ফুল বগা বৰণৰ হয়, যদিও পিছলৈ এই বগা ৰঙৰ ওপৰত বেঙুনীয়া আৰু গুলপীয়া ৰঙৰ এটা মিশ্ৰণ ঘটা দেখা যায়। কবি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ ভাষাৰে পাহিত ইমান মৰম লগা বগা গোলাপী, বেঙুনীয়াৰ লুকাভাকুৰ অপৰূপ ৰং, যেন ফাগুনৰ বুলসনা গোপন গোপন এক উকমুক মন, পাপৰি ইমান অজস্ৰ, যেন ভুমুৰাৰ থুপ খোৱা গুঞ্জন। ইয়াত মদাৰ ফুলৰ ৰঙা তীব্ৰতা নাই, পলাশ ফুলৰ ৰক্তিম উন্মাদনা নাই, নাই শিমলু ফুলৰ উৰণীয়া চঞ্চলতা, নাই তগৰৰ মতলীয়া উগ্ৰতা। কপৌ ফুলত আছে মাথোন এক কোমল বতৰা, ধূপৰ সুৰভিৰ দৰে কোমল, গভীৰ প্ৰেমৰ দৰে সমাহিত এক বতৰা। এধানি পাপৰিৰ আখৰেৰে লিখা, ময়ে বসন্ত, ময়ে বসন্ত, ময়ে বসন্ত, মোৰ গতি অনিৰুদ্ধ। দৰ্শকসকল, বসন্ত আহি সমাগত হ'বৰ হ'লহি আমাৰ পদূলিত। মাজত মাত্ৰ কেইটামান দিন বাকী। বনৰ পলাশ মনৰ মাজত ফুলি থকাৰ বতৰতেই বসন্তৰ আগমনৰ বাবে অধিক আগ্ৰহেৰে বাট চাই থকা কোনো গাভৰুৱে হয়তো গোন্ধতেল সানি কাকৈ ফণীৰে চুচি মাজি এহাত এমুঠন কৰি খোপা বন্ধাৰ প্ৰয়াসেৰে আকাশমুখী তৃষ্ণাৰে চাই আছে কপৌ ফুললৈ। মেৰিয়াই ধৰিব পৰা আলফুল বন্ধন কপৌ ফুলৰ বাহিৰে আন কোনোবা ফুলত আছে জানো? সেউতী, মালতী, নাগেশ্বৰ অথবা কামিনী কাঞ্চনৰ? বন্ধু বান্ধৱীসকল, ইমান ৰূপ গুণৰ অধিকাৰী এই আলসুৱা লাহি পাহি কপৌ ফুলৰ বিষয়ে নাজানি থাকিব পাৰি জানো? গতিকে আহকচোন, মই জনা দুই এটা কথা আপোনালোককো কওঁ। এই ফুল উৰ্বৰতা, ৰং উৎসৱ, আনন্দ উল্লাসৰ প্ৰতীক হিচাপে চিহ্নিত আৰু যুৱ প্ৰজন্মৰ মাজত এই ফুলক প্ৰেমৰ প্ৰতীক হিচাপে জনা যায়। এই লতা গছৰ কেইটিমান গুণাগুণৰ কথা কৈছোঁ। এই ফুল বাত বিষৰ বাবে অতি উত্তম মহৌষধ আৰু অতিসাৰ, জ্বৰ আদিত উপকাৰী। বিষাক্ত কীটৰ দংশনত এই ফুলৰ পাতৰ ৰস উপকাৰী। কাণগাৰ বা কাণৰ ভিতৰত ফোঁহা হৈ বিষত আক্ৰান্ত হ'লে এই গছৰ পাতৰ ৰস টুপ টুপকৈ কাণত দিব লাগে। বন্ধু বান্ধৱীসকল, সময় যে আমাৰ কাৰো বাবে থমকি নৰয়। সেয়েহে আপোনালোকৰ মাজৰ পৰা উভতি যোৱাৰ পূৰ্বে আপোনালোকৰ পৰা মাত্ৰ এবাৰ জানিব বিচাৰিছোঁ, ভিডিঅ'টো চাই কেনে পালে? চাই যদি ভাল পালে তেনেহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে অনাগত ভিডিঅ'সমূহ আপুনি সোনকালেই পায়। আজিলৈ ইমানতে বিদায় লৈছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।